মহিলাসকলে কেনেকৈ নামাজ পঢ়িব লাগে, মহিলাসকলৰ নামাজৰ তৰিকা আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আমাৰ দেখুৱাব শ্বগুফতাই। আসসালামু আলাইকুম। আজি মাইকী মানুহে কেনেকৈ নামাজ পঢ়ে আমি দেখাম আপোনাক। আহক। মহিলাই কেনেকৈ নামাজ পঢ়াব লাগে, নামাজ পঢ়িব লাগে, আমি আজি সেই তৰিকাটো, মহিলাসকলৰ নামাজ পঢ়া তৰিকাটো আমি আজি দেখুৱাম আমাৰ শ্বগুফতাৰ যোগেদি। কি ধৰণে মহিলাসকলে, পুৰুষসকলেতো এটা ধৰণে নামাজ পঢ়িব লাগে, মহিলাসকলৰ নামাজ পঢ়াৰ নিয়ম কেনেকুৱা আজি আমি শ্বগুফতাৰ দ্বাৰা আমি আপোনালোকক আজি দেখুৱাম। এতিয়া আমাৰ শ্বগুফতাই তাকবীৰে তহৰিমা পঢ়িব। পৰা আল্লাহু আকবৰ বুলি তাকবীৰে তহৰিমা, এয়া আল্লাহু আকবৰ তাকবীৰে তহৰিমা কৰোঁতে এই হাতখন মহিলাসকলৰ হাতখন থাকিব ইমানত, মানে বুকুলৈকে হাতখন উঠাব লাগিব। মতা মানুহৰ নিচিনা কাণলৈকে উঠাব নালাগে। আল্লাহু আকবৰ বুলি তাকবীৰে তহৰিমা কৰা, আল্লাহু আকবৰ তাকবীৰে তহৰিমা, বুকুত হাতখন বান্ধা। এতিয়া এনেকৈ বুকুত সোঁ হাতখন ওপৰত, বাওঁ হাতখন তলত, সোঁ হাতখন বাওঁ হাতখন ওপৰত, বাওঁ হাতখন ওপৰত, তলত সোঁ হাতখন ওপৰত। সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুকা। মহিলাসকলে সকলোবোৰ মনে মনে পঢ়িব, আৱাজ কৰি নপঢ়ে, উচ্চাৰণ কৰি, মানে ডাঙৰ আৱাজেৰে নপঢ়িব, মনে মনে পঢ়িব। তাৰপিছত কি পঢ়িব? আলহামদু সূৰা পঢ়িব। তাৰপিছত সূৰা মিলাব। তাৰপিছত কি কৰিব মহিলাসকলে? সূৰা মিলোৱাৰ পিছত লাহেকৈ ৰুকুলৈ যাব। ৰুকুলৈ কেনেকৈ যাব বেটি? ৰুকুলৈ অকণমানকৈ জুকিব, বছ হৈ গ'ল। ইমানটো ৰুকু, খালি এইটো কান্ধলৈকে বছ, ইমানেই। তাৰপিছত কি পঢ়িব? সুবহান ৰব্বিয়াল আযীম, সুবহান ৰব্বিয়াল আযীম, সুবহান ৰব্বিয়াল আযীম, সামি আল্লাহু লিমান হামিদা, ৰব্বানা ওয়া লাকাল হামদ, তাৰপিছত সিজদালৈ যাব সুন্দৰকৈ। সিজদালৈ কেনেকৈ যাব? এনেকৈ সুন্দৰকৈ যাব। এই ভৰিটো এনেকৈ তললৈ আনি লাহেকৈ হাতখন এনেকৈ থ'ব, বাছ। ইমান উঠিব নালাগে, বাছ। এইটো এতিয়া সিজদা দিয়া। নাকটো আৰু কপালটো একেলগে লাগিব। এতিয়া কি পঢ়িব? সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা। এই মহিলাসকলৰ এইটো ভৰিকেইটা এনেকৈ থাকিব, বাছ। তাৰপিছত সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা। মহিলাসকলৰ মূল কথাটো হৈছে পৰ্দাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ৰুকু, সিজদা আদি প্ৰত্যেকটো ৰুকুনত, প্ৰত্যেকটো আৰকানত কি কৰিব লাগিব? পৰ্দাৰ প্ৰতি খেয়াল ৰাখিব লাগিব। যিমান বেছি ভাল পৰ্দা হয়, যিমান ভালদৰে পৰ্দা হয়, সিমান ভাল। গতিকে এই ধৰণে সিজদা। তাৰপিছত এতিয়া সিজদাৰ পৰা উঠি যাব আল্লাহু আকবৰ বুলি। তাৰপিছত ইয়াত এনেকৈ বহি যাব। এইটো নহয়, ভৰিটো এই ধৰণে বহিব, এই ধৰণে বহিব, মিলাই বহিব, বাছ। এইটো মিলাই বহিব। তাৰপিছত আকৌ সিজদালৈ যাব। কেনেকৈ? আল্লাহু আকবৰ। এতিয়া অলপ ভালদৰে জনা নাই তাইটো, তথাপিও আপোনালোকক খালি দেখুৱাইছোঁ ইয়াৰ হাইটটো কেনেকুৱা হ'ব। সিজদা দিয়া। এই ধৰণে হ'ব। সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা। তাৰপিছত আকৌ যোৱা, উঠা, আল্লাহু আকবৰ বুলি উঠি যোৱা, খাৰা হৈ যোৱা। দ্বিতীয় ৰাকাতৰ কাৰণে উঠি যোৱা। সুবহান ৰব্বিয়াল আ'লা, আল্লাহু আকবৰ। আকৌ ঠিক তেনেকৈ ভৰিকেইটা চপাই দিব লাগিব। ভৰিকেইটা গোটেইখিনি নহয়, দুই আঙুল সমান। আকৌ কেনেকৈ দিব লাগিব? সোঁ হাতৰ ওপৰত বাওঁ হাতখন, বাওঁ হাতৰ ওপৰত সোঁ হাতখন, বাওঁ হাতৰ ওপৰত সোঁ হাতখন, বুকুৰ ওপৰত। এই হিচাপ। এতিয়া আকৌ আলহামদু সূৰা পঢ়িব। আলহামদু সূৰা পঢ়াৰ পিছত দ্বিতীয় এটা সূৰা মিলাব। তাৰপিছত পুনৰ আকৌ সেই আগৰ দৰে পঢ়িব। এতিয়া এই ক্ষেত্ৰত আমি খেয়াল ৰাখিব লাগিব, যিমান বেছি ভালদৰে পৰ্দা হয়, যিমান ভালদৰে পৰ্দা ৰক্ষা কৰিব পাৰে, সিমান ভাল। মহিলাসকলে নামাজ পঢ়াৰ ক্ষেত্ৰতো যাতে কোনো অংগ ওলাই নাথাকে। আমাৰ এইটো ইমানখিনিলৈকে, যিহেতু তাই চোলাটোৱেই ইমানখিনিলৈকে আছে, চুৰিদাৰ কাপোৰটো ইমানখিনিলৈকে আছে, গতিকে তাই এইটো নাহে আৰু। কিন্তু মহিলাসকলে
এই গোটেইখিনি অকল হাতেলিখন ওলাই থাকিব পাৰে ইমানখিনিলৈকে পূৰা কাপোৰ পিন্ধিব লাগিব আৰু গোটেই কাপোৰটো যিমানখিনি পৰ্দা কৰিব পাৰে সিমান ভাল এই ভৰি দুখন ওলাই থাকিব ভৰিখন এইখন ওলাই থাকিব পাৰে আৰু এই মুখখন ওলাই থাকিব পাৰে এই মুখমণ্ডলখন ওলাই থাকিব পাৰে বাকী চুলিও যাতে এডাল এই যে এই চুলিও যাতে এডালো ওলাই নাথাকে এই ক্ষেত্ৰত লক্ষ্য কৰিব লাগিব মহিলাসকলে গতিকে এই বিষয়টো বেছিকৈ লক্ষ্য কৰিব যিমান বেছিকৈ পৰ্দা কৰিব পাৰে চাওক মহিলাসকলৰ যিখিনি পৰ্দা কৰিব লগা বিষয় আছে যিখিনি অংশ ঢাকি ৰাখিব লাগে সেই অংশখিনিৰ যদি অলপো যদি ওলাই থাকে তিনিবাৰ সুবহানাল্লাহ কোৱাৰ সময় যদি ওলাই থাকে আৰু ঠিক তেনেকৈ পুৰুষসকলৰ যিমানখিনি চতৰ ঢকাটো যিহেতু ৱাজিব ফৰজ পুৰুষৰ কাৰণে যিখিনি চতৰ ঢকা ৱাজিব পুৰুষৰ কাৰণে হৈছে কি নাভিৰ তলৰ পৰা ভৰিৰ কিলাকুটিৰ ওপৰলৈকে এইখিনি ঢকাটো জৰুৰী ফৰজ আৰু মহিলাসকলৰ এই ভৰি দুখন বাদ দি এই ভৰি তলৰ এইখন বাদ দি আৰু হাতলিখন বাদ দি আৰু মুখমণ্ডলখন বাদ দি সকলোখিনি ঢাকি ৰখাটো ফৰজ গতিকে এইখিনি হৈছে চতৰ আৰু এই চতৰখিনি নাঢাকিলে নামাজ কাৰোৱে নহ'ব পুৰুষৰো নহ'ব আৰু মহিলাৰো নহ'ব পুৰুষৰ চতৰ হৈছে নাভিৰ তলৰ পৰা ভৰিৰ খৰুগাঁঠিৰ ওপৰলৈকে আৰু মহিলাসকলৰো এইখিনি যিখিনি কোৱা হ'ল গতিকে মহিলাসকলে এইদৰে নামাজখিনি পঢ়াৰ চেষ্টা কৰিব আসসালামু আলাইকুম সৱাবৰ নিয়তত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্য মহিলাসকলেও বিষয়টো জানিব পাৰে